নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে বলক আজি প্ৰশ্নসমূহ আগবঢ়োৱা আহক। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে CPUৰ সম্পূৰ্ণ অৰ্থ কি? CPUৰ সম্পূৰ্ণ অৰ্থ হৈছে অপশ্যন চি চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। দুই নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো কম্পিউটাৰৰ দৈহিক অংশ? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ হাৰ্ডৱেৰ। তিনি নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰৰ বেগ জোখাৰ এককটো হ'ল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি গিগাহাৰ্টজ। চাৰি নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰৰ জনক কোন? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি চাৰ্লছ বেবেজ। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটোক কম্পিউটাৰৰ মগজু বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। ছয় নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰে বুজি পোৱা একমাত্ৰ ভাষাটো কি? কম্পিউটাৰে বুজি পোৱা একমাত্ৰ ভাষাটো হৈছে অপশ্যন বি বাইনাৰী লেংগুৱেজ। সাত নম্বৰ প্ৰশ্নটো হৈছে প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰিলে তলৰ কোনটো কম্পিউটাৰৰ মগজু নহয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি ৰিম'ট। আঠ নম্বৰ প্ৰশ্নটো হৈছে ALUৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ এৰিথমেটিক লজিক ইউনিট। ন নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো কম্পিউটাৰৰ নিৰ্দেশক আহিলা? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ মাউচ। 10 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো এটা তথ্য সংৰক্ষণৰ আহিলা? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি পেন ড্ৰাইভ। 11 নম্বৰ প্ৰশ্নটো হৈছে UPSৰ সম্পূৰ্ণ অৰ্থ কি? UPSৰ সম্পূৰ্ণ অৰ্থ হৈছে অপশ্যন চি আনইণ্টাৰাপ্টেবল পাৱাৰ ছাপ্লাই। 12 নম্বৰ প্ৰশ্নটো হৈছে WWWৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ ৱৰ্ল্ড ৱাইড ৱেব। 13 নম্বৰ প্ৰশ্নটো হৈছে MS অফিচ এটা কি? MS অফিচ এটা হৈছে অপশ্যন বি এপ্লিকেশ্যন ছফ্টৱেৰ। 14 নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰ মনিটৰক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ভিজুৱেল ডিছপ্লে ইউনিট। 15 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো এবিধ ইনপুট আহিলা নহয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি প্ৰিণ্টাৰ। 16 নম্বৰ প্ৰশ্নটো হৈছে গুগল এটা কি? গুগল হ'ল এটা অপশ্যন এ চাৰ্চ ইঞ্জিন। 17 নম্বৰ প্ৰশ্নটো হৈছে ভাইৰাছ হ'ল কম্পিউটাৰৰ এটা কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি প্ৰগ্ৰাম। 18 নম্বৰ প্ৰশ্নটো হৈছে মনিটৰ কিবৰ্ড CPU আৰু প্ৰিণ্টাৰ এইবোৰ হ'ল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি হাৰ্ডৱেৰ। 19 নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰ স্ক্ৰীণত দেখা পোৱা ফলাফলখিনিক কি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি ছফ্ট কপি। 20 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো এবিধ তথ্য সংৰক্ষণৰ আহিলা নহয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি স্কেনাৰ। বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানে আছিল, ধন্যবাদ।